উভতিছো পৰৱৰ্তী বাতৰিলৈ নগাঁও ফ্ৰেমৱৰ্ক চুক্তিয়ে জ্বলাইছে এতিয়া ৰাজ্য তিতাবৰত এই সম্পৰ্কে কৃষক মুক্তিৰ প্ৰতিবাদ এতিয়া সাব্যস্ত কৰিছে শীঘ্ৰে ফ্ৰেমৱৰ্ক ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তিতাবৰ ইউবিয়াৰ সন্মুখৰ পৰা প্ৰতিবাদী ৰেলীও তেওঁলোকে উলিয়াইছে প্ৰতিবাদত নেতৃত্ব দিছে বেদান্ত লস্কৰ আৰু ধৈৰ্য কোঁৱৰে আৰু নগাঁও ফ্ৰেমৱৰ্ক চুক্তিৰ বাবে এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু শীঘ্ৰে ফ্ৰেমৱৰ্ক ৰাজহুৱা কৰাৰ দাবী কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু পুনে যাব বিচাৰিছো সেই স্থানলৈ আৰু তাত উপস্থিত আছে আমাৰ সাংবাদিক চিত্ৰকমল বেজবৰুৱা আপোনালোকে দৃশ্যাংশ দেখিছে কেনেদৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে বহু লোক ওলাই আহিছে আৰু তিতাবৰত নগাঁও ফ্ৰেমৱৰ্ক চুক্তিৰ বাবে তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু শ লোক ওলাই আহিছে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিবলৈ মহিলা পুৰুষকে ধৰি বহু লোক ওলাই আহিছে আৰু শীঘ্ৰে ফ্ৰেমৱৰ্ক ৰাজহুৱা কৰাৰ দাবী কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰু তিতাবৰ ইউবিআৰ সন্মুখত তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ পৰা তেওঁলোকে এটা প্ৰতিবাদী ৰেলী উলিয়াইছে বুলি জানিব পৰা গৈছে আৰু প্ৰতিবাদত নেতৃত্ব দিছে বেদান্ত লস্কৰ আৰু ধৈৰ্য কোঁৱৰে আৰু পুনে যাব বিচাৰিছো সেই স্থানলৈ চিত্ৰকমল বেজবৰুৱাই দেখুৱাব তাৰ সমগ্ৰ দৃশ্য আৰু পুনৰবাৰ যাব বিচাৰিছো আমাৰ সংযোগ বিচ্ছিন্ন হৈছে চিত্ৰকমল বেজবৰুৱাৰ লগত আমি পুনৰবাৰ যাম সেই স্থানলৈ ইউবিআৰ সন্মুখত তেওঁলোকে যি ধৰ্ণা যি প্ৰতিবাদ সাব্যস্ত কৰিছে তাত যাব বিচাৰিছো আৰু সেই দৃশ্যাংশ দেখুৱাব চিত্ৰকমল বেজবৰুৱা আইন শৃংখলা পৰিস্থিতি যেহেতু ক'বলৈ এই মুহূৰ্তত ক'ব যে অসম নগালেণ্ড সীমান্তত যি প্ৰতিবাদৰ যোৱা হৈছে যেন বাদ পৰি যোৱা নাই তিতাবৰ ইতিমধ্যে আমি এই মুহূৰ্তত আমি তিতাবৰ নগৰ মাজমজিয়া দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিদৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহস্ৰাধিক জনতা ইতিমধ্যে ওলাইছে সহস্ৰাধিক কৰ্মী ওলাইছে এই মুহূৰ্তত যেন নগাঁও ফ্ৰেমৱৰ্ক চুক্তিখন ৰাজহুৱা কৰাৰ দাবী ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বাৰম্বাৰ দাবী জনাই আহিছে বিভিন্ন ৰাজনৈতিক দল সংগঠনে বিভিন্ন সময়ত দাবী জনাইছে আৰু সমান্তৰালভাৱে ইতিমধ্যে প্ৰতিবাদৰ যেন জোৱাৰ উঠিছে বুলি ক'ব লাগিব ক্ৰমাৎ যেন এতিয়া প্ৰতিবাদে উত্তাল পৰিৱেশ সৃষ্টি কৰিছে অসম নগালেণ্ড সীমান্তৰ এই যি পৰিৱেশ সেই পৰিৱেশ যথেষ্ট উত্তাল কৰি তুলিছে আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ বিশ্বৰ যোগেদি যে বিশ্বই দেখুৱাব যে কিদৰে প্ৰতিবাদকাৰীসকল ওলাই আহিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত সহস্ৰাধিক জনতা ইতিমধ্যে ওলাই আহিছে আৰু তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তেওঁলোকে দাবী উত্থাপন কৰিছে যাতে ফ্ৰেমৱৰ্ক চুক্তি যিখন কেন্দ্ৰ চৰকাৰে নগাঁও উগ্ৰপন্থী সংগঠন NACN লগত যিখন নগাঁও ফ্ৰেমৱৰ্ক চুক্তি তেওঁলোকে স্বাক্ষৰিত কৰিছিল সেই চুক্তিখন ইতিমধ্যে শীঘ্ৰে তেওঁলোকে ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰিছে আৰু অসম চৰকাৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখন যিখন জাতি মাটি আৰু ভেটিৰ কথা কোৱা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখনক তেওঁলোকে স্পষ্টভাৱে তেওঁলোকে দাবী উত্থাপন কৰিছে যাতে নগাঁও ফ্ৰেমৱৰ্ক চুক্তি সম্পৰ্কত তেওঁলোকৰ স্থিতি ইতিমধ্যে স্পষ্ট কৰিবলৈ তেওঁলোকে দাবী জনাইছে আৰু তেওঁলোকে এটা কথা কৈছে কেন্দ্ৰৰ লগত যিসমূহ আলোচনা বিলোচনা ইতিমধ্যে ৰাজ্য চৰকাৰখনৰ সৈতে হৈছে সেই আলোচনা বিলোচনাৰ কথাখিনি পোহৰলৈ আনিবলৈ তেওঁলোকে অসম চৰকাৰখনক তেওঁলোকে দাবী উত্থাপন কৰিছে যিহেতু জাতি মাটি আৰু ভেটিৰ কথা কৈছে কিন্তু প্ৰকৃতাৰ্থত অসম নগালেণ্ড সীমান্তত এতিয়া এই মুহূৰ্তত ক'ব লাগিব যে সীমান্তবাসী যথেষ্ট উদ্বিগ্ন হৈ আছে উৎকণ্ঠিত হৈ আছে যিহেতু নগালেণ্ডৰ উগ্ৰপন্থী সংগঠন নগা NACNৰ লগত যিখন ফ্ৰেমৱৰ্ক চুক্তি সংগঠিত হৈছে স্বাক্ষৰিত হৈছে ইতিমধ্যে সেই চুক্তিখনক লৈ যথেষ্ট উৎকণ্ঠাই বিৰাজ কৰিছে আতংকই বিৰাজ কৰিছে এই মুহূৰ্তত অসম নগালেণ্ড সীমান্তত আৰু যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদে যেন তেওঁলোকে উত্তাল কৰি তুলিছে এটাৰ পাছত এটাকৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৃন্দ আছে ইতিমধ্যে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যে কেন্দ্ৰীয় ধৈৰ্য কৰি আমি তেখেতৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম যে এই মুহূৰ্তত কেনেধৰণৰ প্ৰতিবাদ হ'ব কি ক'ব এই মুহূৰ্তত নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰাৰ দাবীত যোৱা 15 অক্টোবৰৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধাৰাবাহিক আন্দোলন গঢ়ি তুলিছে আৰু এই ধাৰাবাহিক আন্দোলনৰ অংশ হিচাপে আজি তিতাবৰ জিলাতো আমি যোৰহাট জিলাৰ তিতাবৰ মহকুমাতো আমি আজি প্ৰতিবাদ গঢ়ি তুলিছোঁ আচলতে অসমৰ জাতিৰ কাৰণে দুৰ্ভাগ্যজনক অসমৰ জনজীৱনৰ কাৰণে দুৰ্ভাগ্যজনক আমি অসমৰ যিজন মুখ্যমন্ত্ৰী পালোঁ তেখেতে আচলতে নাগালী সমস্যা সন্দৰ্ভত যি ধৰণে
কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই কাৰ্যকৰী ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা নাই কেৱল কেইটামান আনুষ্ঠানিক ৰাজনৈতিক বক্তব্য দিয়ে দায় সামৰিছে তেওঁ কৈছে যে অসমৰ মাটি হৰণ ভগন নহয় অসমৰ যি ভৌগোলিক অখণ্ডতা একে থাকিব তাত কোনো ধৰণৰ হৰণ ভগন নহয় বুলি কৈছে কিন্তু দুখজনক কথা এইটোৱে যে আচলতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আচলতে অসমৰ ভৌগোলিক সীমাৰ ওপৰত কোনো জ্ঞান নাই তেওঁ কিছু বহু কথা তেওঁৰ নলেজত নাই বুলি আমি জানিব পাৰিছোঁ কাৰণ আমি ক'ব খুজিছোঁ যে 2008 চনত অসম বিধানসভাত সেই সময়ত তদানীন্তন ৰাজমন্ত্ৰী ভূমিধৰ বৰ্মনে এখন প্ৰতিবেদন দাখিল কৰিছিল আৰু প্ৰতিবেদনত কৈছিল যে ইতিমধ্যে 67,000 হেক্টৰ ভূমি 67,000 হেক্টৰ ভূমি নাগাৰ দখলত আছে আচলতে তেওঁ যে কৈ আছে 1 ইঞ্চিও মাটি নিদিওঁ অৰ্থাৎ ইতিমধ্যে 67,000 হেক্টৰ ভূমি নাগাই ইতিমধ্যে দখল কৰিলে গতিকে সেইকাৰণে ক'ব খুজিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যি ধৰণৰ এই ধৰণৰ মানে বেচলেছ কথা কৈ আছে তথ্যহীন যুক্তি আধাৰত কোনো কথা কোৱা নাই কোনো ভৌগোলিক আপোনাৰ জ্ঞান নাই গতিকে সেইকাৰণে আমি ক'ব খুজিছোঁ যে প্ৰথমে আমি এটা দাবী উত্থাপন কৰিছোঁ যে এই 67,000 হেক্টৰ ভূমি 2008 চনত 67,000 হেক্টৰ ভূমি আছিল আৰু আজি 17 চন হ'ল এতিয়াতো 1 লাখ মান হেক্টৰ হ'বগৈ প্ৰথমতে এই মাটিখিনি অসমৰ মাটি হয় এই মাটিখিনি নাগাসকলক উচ্ছেদ কৰি অসমৰ মাটি অসমত ঘূৰাই ল'ব লাগে এইটো এটা আমি দাবী উত্থাপন কৰিছোঁ দ্বিতীয় দাবীটো হৈছে যে নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ লগত অসমৰ মাটিৰ প্ৰশ্ন জড়িত আছে অসমৰ জনগণৰ প্ৰশ্ন জড়িত হৈ আছে অকল অসমৰ বুলিয়ে নহয় অৰুণাচলৰ মাটিৰ প্ৰশ্ন জড়িত আছে অৰুণাচলৰ মাটিৰ অধিকাৰ প্ৰশ্ন জড়িত হৈ আছে বা নাগালেণ্ডৰ মাটিৰ প্ৰশ্ন জড়িত হৈ আছে ইয়াত বা আপোনাৰ মণিপুৰৰ মাটিৰ প্ৰশ্নও ইয়াত জড়িত হৈ আছে কিন্তু এই ৰাজ্যকেইখনক জন্মত নোলোকে ৰাজ্যখনৰ জন্মত বা শুনানি গ্ৰহণ নকৰাকে তেওঁলোকৰ মতামত গ্ৰহণ নকৰাকে অসমৰ মতামত গ্ৰহণ নকৰাকে নাগা বিদ্ৰোহী সংগঠন NHCNIM-ৰ লগত ভাৰত চৰকাৰে যি চুক্তি কৰিলে এই চুক্তি কেতিয়াও গ্ৰহণযোগ্য চুক্তি হ'ব নোৱাৰে এইটো কথা আমি স্পষ্টভাৱে কৈ দিছোঁ আৰু আটাইতকৈ দুখজনক কথাটো হ'ল কি তেওঁলোকে কনচেণ্ট নল'লে নোলোৱাৰ পাছতো কিন্তু আজিলৈকে সেই চুক্তিখনত ৰাজহুৱা কৰা নাই আৰু চুক্তিখনত কি এনে গোপন কথা আছে ৰাজহুৱা কৰিব নোৱাৰে অৰ্থাৎ তেওঁ বহু গোপন ৰাজহুৱা কথা আছে যিবিলাক নাগা নিমৰ প্ৰশ্ন বৃহত্তৰ নাগালিমৰ যিটো মানচিত্ৰৰ কথা কৈ আছে ফিংগেল মুইভাই মানে যে অসমৰ 21খন সংৰক্ষিত বনাঞ্চল নাগালিমত অন্তৰ্ভুক্ত হৈ যাব আপোনাৰ 1,30,000 হেক্টৰ মাটি নাগালিমত তাৰমানে 67,000 হেক্টৰ ওপৰঞ্চি 1,30,000 হেক্টৰ ভূমি আকৌ নাগালিমত অন্তৰ্ভুক্তি হ'ব যদি এই কথাখিনি যদি হ'বলৈ যায় তেতিয়াহ'লে অসম বুলিবলৈ কোন থাকে দ্বিতীয়বাৰৰ বাবে অসমৰ যি ভৌগোলিক মানচিত্ৰ এই ভৌগোলিক মানচিত্ৰ সলনি হৈ যাব যিহেতু সৰ্বানন্দ সোণোৱাল লেটেৰেণ্ট চৰকাৰখনে ইতিমধ্যে তেওঁলোকে কৈছে যে অসমৰ কোনো ভূমি তেওঁলোকে নগা দখললৈ নাযায় বুলি কৈছে কিন্তু ইয়াৰ পিছত তেওঁলোকে ইতিমধ্যে চুক্তি স্বাক্ষৰিত হৈ গৈছে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নগা NHCN-ৰ লগত চুক্তি স্বাক্ষৰিত কৰিছে পৰৱৰ্তী সময়ত যদি আপোনালোকৰ যদি দাবী উপেক্ষা কৰি পেলাই তেওঁলোকে যদি চুক্তিখন আগুৱাই নিয়ে আপোনালোকে পৰৱৰ্তী সময়ত কেনেধৰণৰ ভূমিকা মই ক'লোৱে যে যিটো মাটি ভৌগোলিক যিটো সীমাৰ ওপৰত নাগালিমৰ যিটো প্ৰশ্ন এতিয়া উত্থাপন হৈছে অসমৰ মাটি গৈ আছে তেওঁৰ কোনো নলেজে নাই এইটো কথা পিছত তেওঁ ভৌগোলিক জ্ঞান নাই এই কথাটো স্পষ্ট এই কথাই সেই কথাটো প্ৰমাণ কৰিছে কৃষক মুক্তি সংগ্ৰামে পৰৱৰ্তী সময়ত কেনেধৰণৰ কাৰ্যকলাপ এইটো কওক যে আমি ধাৰাবাহিক আন্দোলন গঢ়ি তুলিছোঁ গতিকে কোনো কাৰণতে অসমৰ মাটি আমি এৰি নিদিওঁ অসমৰ 1 ইঞ্চি মাটি এৰি দিয়া নহ'ব আৰু যিখিনি ইতিমধ্যে নাগাই দখল কৰিলে সেইখিনিও আমি উভতাই লোৱাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু মই কওঁ যে ৰক্তক্ষয় সংগ্ৰাম হ'ব য'ত নামিব কৃষক মুক্তি সংগ্ৰামে তথাপি বৃহত্তৰ নাগালিমত অসমৰ মাটি এৰি কেতিয়াও দিয়া নহ'ব কিন্তু একেটা সময়ত আমি আৰু এটা কথা কওঁ নাগাসকলৰ যি ৰাজনৈতিক অৰ্থনৈতিক যি স্বাধীনতা বা সাৰ্বভৌমত্বৰ যি প্ৰশ্ন তাত আমাৰ আপত্তি নাই কিন্তু এই আপত্তি আমাৰ এইটো আছে যে অসমৰ মাটিক বাদ দি হ'ব লাগিব অসমৰ মাটিক অসমৰ ভৌগোলিক অখণ্ডতাক বাদ দি হ'ব লাগিব গতিকে অসমৰ মাটিৰ ক্ষেত্ৰত অসমৰ ভৌগোলিক সীমাৰ ক্ষেত্ৰত কিন্তু কৃষক মুক্তি সংগ্ৰামে কেতিয়াও কম্প্ৰমাইজ নকৰে সেইকাৰণে সৰ্বানন্দ সোণোৱালৰ দাবী উত্থাপন কৰিছোঁ ৰাজহুৱা কৰিব লাগে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট একেলগে দাবী উত্থাপন কৰিছোঁ যে অসম বিধানসভাত এই বিষয়টো উত্থাপন কৰি কেন্দ্ৰলৈ প্ৰস্তাৱ পঠাব লাগে যাতে অসমৰ 1 ইঞ্চি মাটি এৰি দিয়া নহয় এই দাবী আমি উত্থাপন কৰিছোঁ আৰু লগতে আৰু এটা কথা দুৰ্ভাগ্যজনক বুলি কৈছোঁ সৰ্বানন্দ সোণোৱালৰ কিয় ইমান ভয় তেওঁ জাতিৰ নায়ক আছিল তেওঁ জাতিৰ সন্মান আজি তেওঁ ৰাখিব পৰা নাই তেওঁ শেহতীয়াকৈ যিবোৰ মানে ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰৰ মাজত যি আদান প্ৰদান হৈছে যিবিলাক তথ্য আদান প্ৰদান হৈছে এই সমস্ত তথ্য ৰাজহুৱা কৰাৰ আপত্তি কি অৰ্থাৎ এইটোৱে বুজাইছে যে তেওঁ আপত্তি এইকাৰণে তেওঁ ইতিমধ্যে দিল্লীৰ ওচৰত বেটি গৈছে তেওঁ নতজানো তেওঁ এতিয়া কাপুৰুষ তেওঁ এটা বীৰো অসমৰ জাতীয় নায়ক হৈ থকা নাই একেলগতে বিজেপি দলটো ৰঞ্জিত দাসেও ইতিমধ্যে বেটি গৈছে তেওঁ কৈছে যে বিপদবিলাক যে নাগালিমত অন্তৰ্ভুক্ত হ'ব এইখন স্পষ্ট হৈ গৈছে আৰু বিপদমান যদি এৰিয়া যাবলৈ হয় তেতিয়াহ'লে অসমৰ 21খন সংৰক্ষিত বনাঞ্চল গুচি যাব আপোনাৰ বিপদমান 67,000 হেক্টৰ মাটি ইতিমধ্যে গুচি যাব হয় আমি আকৌ আহিম পুনৰবাৰ কথা পাতিবলৈ চেষ্টা কৰিম যে এই মুহূৰ্তত ক'ব লাগিব যে কৃষক মুক্তি সংগ্ৰামে কঠোৰ ভাষাৰে তেওঁলোকে দাবী উত্থাপন কৰিছে যাতে নগা ফ্ৰেমৱৰ্ক চুক্তিখন ৰাজহুৱা কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে তেওঁলোকে বিশেষ তেওঁলোকে
বিধানসভা আয়োজন কৰিবলৈ কৈছে আৰু তেওঁলোকে বিধানসভাত এই বিষয়টো তেওঁলোকে তথ্য সহকাৰে তেওঁলোকে আলোচনা কৰিবলৈ ইতিমধ্যে দাবী উত্থাপন কৰিছে আৰু এইক্ষেত্ৰত লক্ষণীয় হ'ব যে সৰ্বানন্দ সোণোৱাল চৰকাৰখনৰ প্ৰতি তেওঁলোকে কঠোৰ কাৰ্যসূচীৰ হুংকাৰ প্ৰদান কৰিছে পৰৱৰ্তী সময়ত তেওঁলোকে কঠোৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ প্ৰদান কৰিছে আৰু যথেষ্ট সংখ্যক নেতা আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যে যিহেতু অসম নাগালেণ্ড সীমান্তৱৰ্তী যথেষ্ট এটা স্পৰ্শকাতৰ বিষয় আৰু যোৱা সময়ছোৱাতো তিতাবৰ নিচিনা এটা এৰিয়াত অঞ্চলত যথেষ্ট বিক্ষিপ্ত ঘটনা ঘটি গৈছে এই মুহূৰ্তত কি ক'ব কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আচলতে তিতাবৰৰ এই যি সীমান্তৱৰ্তী অঞ্চল আছে এনেও নাগাসকলৰ কাৰণে আমাৰ বিভিন্ন সময়ত মানে বিভিন্ন ধৰণৰ অসুবিধা সৃষ্টি হৈছে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজ আৰু যেতিয়া কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডৰ উগ্ৰপন্থীৰ লগত যিখন ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট কৰিলে তাৰ পিছত কিন্তু যেতিয়া ডিমাপুৰত NSCNৰ মুৰব্বীজনে যেতিয়া ক'লে যে বৃহত্তম নাগালিমৰ তেখেতলোকৰ যিটো দাবী দীৰ্ঘদিনীয়া যিটো দাবী মানি লৈছে তাৰ পিছত কিন্তু নগাৰ আগ্ৰাসন আৰু বেছিভাৱে সীমান্ত অঞ্চলত বিয়পি পৰিছে এতিয়া আপোনালোকে বৃহত্তৰ নাগালিমৰ গঠনৰ কাৰণে যিটো কথা ওলালে তাৰ পিছতে সীমান্তৱৰ্তী অঞ্চললৈ নগাসকল নামি আহিছে আৰু নামি আহি কৈছে যে এই যিবোৰ সীমান্তৱৰ্তী অঞ্চল আছে এই অঞ্চলবোৰ অলপ দিনৰ পিছত তেখেতলোকৰ হৈ যাব আৰু তেখেতলোকৰ এতিয়া তাৰ কিবা কৰ দিব লাগে আৰু তেখেতলোকৰ যি মাটিত তেখেতলোকৰ ঘৰ বনাবৰ কাৰণে তেখেতলোকে বিচাৰিছে গতিকে এইটো এটা ভয়ংকৰ কথা আৰু আমাৰ যি অসম চৰকাৰ আছে এই অসম চৰকাৰে সীমান্তৱৰ্তী ৰাইজৰ নিৰাপত্তাৰ কাৰণে কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে অনাগত দিনত আমাৰ ৰাইজ সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজ শংকিত হৈ পৰিছে আৰু অনাগত দিনত যদি তেখেতলোকক যদি উপযুক্ত যদি নিৰাপত্তা নিদিয়ে তেতিয়াহ'লে এই বিজেপি চৰকাৰৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবৰ কাৰণে বাধ্য হ'ব আৰু যদি এই গণতান্ত্ৰিক আন্দোলনৰ যদি ভাষা বুজি নাপায় তেতিয়াহ'লে সীমান্তৱৰ্তী ৰাইজে যিকোনো আন্দোলনৰ কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'ব আজি আপোনালোকে পৰৱৰ্তী সময়ত আজি সহচাৰী ৰাইজ একত্ৰিত হৈছে আৰু পৰৱৰ্তী সময়ত কাৰ্যসূচী কেনেদৰে আগবঢ়ায় পৰৱৰ্তী সময় অকল তিতাবৰ নহয় সমগ্ৰ অসমৰ যি মানচিত্ৰ সলনি কৰিবৰ কাৰণে যি বিজেপি চৰকাৰে চেষ্টা কৰিছে তাৰ কাৰণে গোটেই অসমৰ সকলো ৰাইজ ওলাই আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু সীমান্তবাসী ৰাইজৰ আৰু আমি কাষলৈ গৈ সকলো ৰাইজকে আমি সংগঠিত কৰি সকলো অসমৰ ৰাইজক সংগঠিত কৰি আমি ব্যাপক আন্দোলন গঢ়ি তুলিবৰ কাৰণে বাধ্য হ'ম এতিয়া এইদৰে এতিয়া অগ্নিকৰ্বা হোৱাৰ দিশত ৰাজ্যৰ পৰিস্থিতি বুলি ক'ব লাগিব এই মুহূৰ্তত বংশী আৰু অংকিতা আৰু এইদৰে উত্তাল হৈ পৰিছে তিতাবৰ পৰিৱেশ তিতাবৰ নগৰ তিতাবৰ ইউবিয়া বেংকৰ সন্মুখৰ যি মুকলি খেলপথাৰ আছে সেই খেলপথাৰখন ইতিমধ্যে তেওঁলোকে একত্ৰিত হৈছে আৰু প্ৰতিবাদী সভা তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু ইয়াৰ পৰৱৰ্তী সময়ত তেওঁলোকে তিতাবৰ নগৰৰ মাজমজিয়াৰে তেওঁলোকে এটা বিশাল প্ৰতিবাদী ৰেলী লৈ যাব তিতাবৰ মহকুমাধিপতি কাৰ্যালয়লৈ লৈ যাব আৰু তাত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব এটা ইতিমধ্যে এই মুহূৰ্তত ক'বলৈ তেওঁলোকে উত্তাল পৰিৱেশ সৃষ্টি কৰিছে এই মুহূৰ্তত যথেষ্ট সংখ্যক চিত্ৰকমল বেজবৰুৱাই দেখুৱালে তিতাবৰৰ দৃশ্য নগা ফ্ৰেমৱৰ্ক যি চুক্তি স্বাক্ষৰিত হৈছে সেই চুক্তিক ৰাজহুৱা কৰাৰ দাবী কৰিছে এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰু তেওঁলোকে 15 অক্টোবৰৰ পৰা ধাৰাবাহিকভাৱে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু তেওঁলোকে দাবী জনাইছে যে অসমৰ মাটি তেওঁলোকে 1 ইঞ্চিও নাগালিমক এৰি নিদিয়ে আৰু যদি এই চুক্তি কাৰ্যকৰী হয় তেনেহ'লে তেওঁলোকে পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব